কৰিমগঞ্জ শিলচৰ ডিফু নগাঁও আৰু দৰং ওদালগুৰি ইতিমধ্যে আটাইকেইটাতে আমাৰ প্ৰাৰ্থীসকল প্ৰচাৰ তীব্ৰ অভিযান চলোৱা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন ঠাইত ৰোড শ্ব' আৰু সভা সমিতি অনুষ্ঠিত কৰিছে। আমিও বিভিন্ন ঠাইত সভা সমিতি অনুষ্ঠিত কৰিছোঁ। এইবেলি আমাৰ বিৰোধীবিহীন নিৰ্বাচন, কাৰণ বিৰোধী নিমাও পৰিৱেশ কংগ্ৰেছৰ পুৰণা দুটকীয়া নোটখন বজাৰত নচলে। আজি কংগ্ৰেছ ফুটা টায়াৰ ফুটা টিউবত পৰিণত হ'ল। অন্যহাতে উন্নত দল আৰু ইয়াত নাই। সেইকাৰণে মোদী ডাঙৰীয়াই যোৱা 10 বছৰ যি উন্নয়ন কৰিছে, সন্মানৰ ৰাইজ বিকাশৰ লগত আছে আৰু সেই নিমিত্তে আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদীক অধিষ্ঠিত কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰগোষ্ঠীয়ে বিশাল ৰেলী আয়োজন কৰিছে। অহাকাইলৈ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া সন্ধিয়াৰ ভাগত গুৱাহাটী উপস্থিত হ'ব। পৰহিলৈকে আমাৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা ডাঙৰীয়া কোকৰাঝাৰত আমাৰ UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ নমিনেশ্যন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব। দ্বিতীয়তে তেখেতে দৰং ওদালগুৰি ৰৌতা সমষ্টিত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব আৰু তৃতীয়খন সভা তেখেতে আমাৰ গুৱাহাটী লোকসভাৰ দুধনৈত অনুষ্ঠিত কৰিব। প্ৰধানমন্ত্ৰী আহিব, কি আশাৰ বতৰলৈ আহিব? আশাৰ বতৰ এতিয়া ইলেকশ্যন, এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ মোদীময় পৰিৱেশ, যে অসমতো মোদীময় পৰিৱেশ। নিশ্চিতভাৱে বৰপেটা লোকসভা এইবেলি আমি অসম গণ পৰিষদক এৰি দিছোঁ আৰু বিশাল ব্যৱধানত আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া, ঠিক তেনে কোকৰাঝাৰত আমাৰ UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া, দৰং ওদালগুৰি দিলীপ শইকীয়া ডাঙৰীয়া, এই তিনিখন আসনে আমাৰ মিত্ৰগোষ্ঠী আৰু ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব। প্ৰধানমন্ত্ৰীটো আহিবই, যোৰহাটত মানে প্ৰিয়ংকা গান্ধীও আহিব। বিজেপিৰ যি লগৰ চলি আছিলে মোদীজীৰ লগত কোনো প্ৰিয়ংকা কোনো ৰাহুল এইবিলাক নাই, চব মুখ ঠেকা খাইছে। আপোনালোকে দেখাই পাইছে যে কণ্টিনিউৱাছ তেওঁলোকে হাৰি আছে। কোনোবা এটা বোলে হয় তেওঁলোকৰ কিবা কেৰিশ্মা আছে, মই নাভাবোঁ। পৰিয়ালবাদৰ পৰা হিন্দুস্তানৰ ৰাইজ ওলাই আছে। ভ্ৰষ্টাচাৰ দুৰ্নীতি আৰু পৰিয়ালবাদী কংগ্ৰেছ দলক আজি ধ্বংসৰ স্তূপত পৰিণত কৰিছে আৰু জনতা ওলাই আহিছে। আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মোদীজীৰ নেতৃত্বত আজি 10 বছৰৰ শাসন হ'ল। আমি তৃতীয়বাৰৰ কাৰণে এই শাসন মোদীজীৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছোঁ। গেৰুৱা লগৰটো মানে মান পেলাব নোৱাৰে। বিজেপিৰ যে অৰুণোদয় সমীক্ষা পত্ৰ আছিলে সেইটো বিৰোধীয়ে সমালোচনা কৰিছে, কি ক'ব? মই চাওক, বিৰোধী চৰকাৰ বহুত দেখিলোঁ, কি কৰিব পাৰিছিল আপোনালোকে কওক। বিৰোধীৰ এটা আঁচনিৰ নাম ইয়াতে কওক। আজি মোদী ডাঙৰীয়াই খোৱা পানীৰ ব্যৱস্থা কৰিলে। আজি মোদী ডাঙৰীয়াই অসমমালা, ভাৰতমালা, সাগৰমালা, পৰ্বতমালা। আজি মোদী ডাঙৰীয়াই অসমত এইমছ দিলে চাংখাৰীত। কি সমালোচনা কৰিব বিৰোধীয়ে? এটা ৰাস্তা বনাব, এখন দলং বনাব নাছিলে কংগ্ৰেছ চৰকাৰৰ দিনত, একো নাছিলে। আজি 30 লাখ মহিলাক অৰুণোদয় আঁচনি দিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখন। আজি ঘৰে ঘৰে খোৱা পানী ব্যৱস্থা কৰাই দিছে। আজি 45 কোটি মহিলাই জনধন যোজনাত খাতা খুলিবলৈ সক্ষম হৈছে। তো কংগ্ৰেছে কি কৰিব পাৰিব? একো নাই। মিছা কথা কিমান ক'ব? মিছা কথাৰ বেলুন ফাটি গ'ল। মই কৈছোঁ নাই, ফিটা টিউব ফুটা বেলুনত বায়ু নাথাকে। কংগ্ৰেছৰ দশা একে হৈছে। কিমান মিছা কথা ক'ব? মিছা কওঁতে কওঁতে তেওঁৰ বেলুন ফাটি গৈছে আৰু সেইকাৰণে কংগ্ৰেছ আজি পুৰণা দুটকীয়া নোটত পৰিণত হৈছে। কংগ্ৰেছৰ কোনো বিস্তাৰ নলয়, আস্থাত নলয়।